Hello everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালেই আৰু মই দেৱজানী বৰাই আপোনাৰ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে 14 তাৰিখ আৰু আজি আমি খাম মেজি ভোজ আৰু আপোনালোকেও হয়তো খাইছে সকলোৱে আৰু মাঘ বিহু যিহেতু হ'লেই আৰু বিহু দিনাখন আজি গিফ্ট এটা আহিল দেই ফোন আহিলেই কিন্তু কি আহিছে কোনে দিছে গম পোৱা নাছিলোঁ তাৰপিছত যেতিয়া খুলি চাইছোঁ তেতিয়াহে গম পাওঁ জেঠাইকে বুমনলৈ তাৰ বাৰ্থডে দিনাখন দিব নোৱাৰিলে সেইকাৰণে এটা সৰু উপহাৰ এটা দিলে আৰু এইফালে চাওকচোন ইমান কিউট লাগিছে আৰু হৈছে যেতিয়া প্ৰথম বহিছিলে সি তেতিয়া ফটো হয় আৰু ভাবিলোঁ য'ত আজি ৰাতি খোৱা হ'ব ভোজ আৰু তালৈ গৈ আহোঁ বুলি আৰু আপোনালোককো দেখুৱাওঁ আৰু এইফালে চাওকচোন আধা কাম হৈ গৈছে আৰু এতিয়া মই বৰ্তমান খুৰীহঁতৰ ঘৰলৈ আহিছোঁ কাম এটাত আৰু তাৰপিছত গৈ আকৌ বনাব লাগিব পিঠা দিনটোৰ কাম এনেকৈ পাৰ হ'ল আৰু গধূলি সময় হ'ল গধূলি সময়ত পিঠা বনাইছে এইফালে এই পুৰিছে আৰু মই এইফালে মঠি দিছোঁ আৰু আৰু এতিয়া গধূলি সময়ত আহিলোঁ আৰু সকলোবোৰ কাম কৰি মেলি আজৰি হৈ এফালে শাক পাচলি সকলো কাটি আজৰি আৰু এফালে মই এতিয়া বুমনক লৈ বহি আছোঁ আৰু চাওকচোন সি কেনেকুৱা ধৰণৰ উৎপাত কৰি আছে নহয় পিঠিত উঠিবলৈ লাগে আৰু এফালে ভণ্টি আছে সকলোকে দেখাম আৰু ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল সকলোৱে যাতে অপাৰ হয় তাৰে কামনা কৰিছোঁ যি হেক লৈছে কেতিয়া আহিলে আপুনি খুৰী এয়া ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে জনাইছোঁ দেই মই বৰ্তমান চাটনি কুটি আছোঁ আৰু চুলিটো লগাই লৈছোঁ বুলি ন ৰেডিমেড কি কি আছে মূলা নাই এইটো কবি বিলাহী পিঁয়াজ আদা বৰ্তমান কি হৈ গ'ল বাৰু এইফালে গাহৰি ক'ত গ'ল এইখিনি গাহৰি টেষ্টি হ'ব যেন পাইছোঁ দেই এইখিনি ভাত এয়া দালি ন আৰু ৰান্ধনি কোন মা জলকীয়া ভাজি বনাইছোঁ আৰু ভোগালী বিহু শুভেচ্ছা খুৱাম বুলি ভাবিছোঁ আৰু ভোগালী বিহু শুভেচ্ছা যাচিলোঁ সকলোলৈকে সকলোৰে ভাল হওক সকলোৱে আনন্দ উপভোগ কৰক আমাৰ মেজিটো দেখাই দে যোৱাকালিও খালোঁ আজিও খাম বুলি কৈ আমি যোৱাকালিও খালোঁ ফাৰ্ষ্ট আজি ছেকেণ্ড আৰু কাইলৈ থাৰ্ড সামৰণি হ'ব ন হেপী ভোগালী বিহু আমি আনন্দ আজি মানিছোঁ আমি সকলো সমবেত হয় এসাঁজ গাহৰি মাংস খাবলৈ মানে এতিয়া হোৱা নাই আয়োজন হৈছে আয়োজন কৰিছোঁ আজি আছে আয়োজন মই কৰিছোঁ দেই আৰু সকলো অসমবাসীলৈ মোৰ শুভেচ্ছা থাকিল মোৰ নাম প্ৰদীপ গগৈ বৰুৱা কান্ত আপোনালোকে সকলোৱে চিনি পায় সকলোৱে মংগল কামনা যদি আপোনালোকৰ মোৰ মৰম লাগে আপোনালোকে এটা বলা ভিতৰত বহাবা বুমন চাং দেখাই দিম দিয়া আৰু এইফালে আমাৰ জানো বাৰবা আৰু এইফালে আমাৰ মেজি ৰাতিপুৱা জ্বলিব আৰু আপোনালোকক দেখুৱাম এয়া আমি মেজি ভোজ খাবলৈ আয়োজন কৰিছোঁ আৰু শুভেচ্ছা থাকিল আপোনালোকলৈ
এইফালে ভাত খাবলৈ লৈছে এতিয়া মই অথনিয়ে খাই পিনো কি ভোগালী বিহু তাৰপিছত আৰু নকলা যে লগত ভাত খাবলৈ লৈছোঁ আমাৰ দেৱজনীয়ে ভিডিঅ' কৰি আছে ওচৰত নাচি আছে সকলোৱে উপভোগ কৰক ভোগালী বিহু সমূহ অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ আমাৰ ফালে জানে সকলোকে হেপী ভোগালী বিহু সকলোলৈ মৰম আনন্দ যাচিলোঁ ভোগালী বিহু সকলোকে শুভেচ্ছা জনাইছোঁ কিবা এটা কৈ দিয়া চবে চিনি পাই নহয় তোমাক কৈ দিয়া আৰু এতিয়া সকলোৱে খাই আছে আৰু আমি খোৱা নাই আমি 3 নম্বৰ টিপত খাম আৰু তাৰপৰা এতিয়া মই বুমনক লৈ আছোঁ যিহেতু ই মানুহ দেখিছে সেইকাৰণে খোৱা নাই আৰু এইফালে গান বজাৰ বক্সত চুই আছে পুৰা আৰু এতিয়া আমি ভাত খাব লৈছোঁ আৰু এফালে চাওকচোন ভাত খুৱাই কি বুলি কয় সকলোৱে যিহেতু খালে আৰু বেছিভাগে খালে মানে মই সেইকাৰণে এইফালে আহি পটাপট খাই লৈছোঁ আৰু এইফালে সকলোৱে নাচি আছে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আছে আৰু এইফালে মোৰ খাদ্যত আছে দেখাই দিছে এইফালে চালাড আছে এইখিনি জলকীয়া ভাজি দাইল আৰু এইফালে মাংস আৰু পানী লৈ লৈছোঁ আৰু গাহৰি মাংস আৰু মই পটাপট খাই লৈছোঁ আৰু এইফালে চাওকচোন ল'ৰা আমাক দুইজনী হাততে কেঁচুৱা আছে আৰু মাকসকলে পূৰা নাচি আছে এহেঁতি জীয়ৰী ছোৱালী এহেঁতিহে নাচিব লাগে কিন্তু মাকসকলে নাচি আছে ওলাইছোঁ সেইটো মা কি লৈছে আলু পিঠা কৰা বজাৰ পিঠা আৰু যাওঁ সোনকালে ন এইফালে কুঁৱলী চাওকচোন ইমান ডাঠ কোন জানো সেইটো সেইফালে যাওঁ আজিকালি জনা হৈছে দেই মোবাইল খেলাই ফালে আজিকালি হয় নাই এতিয়া যাওঁ পটাপট জ্বলাই লগে বহুত ঠাণ্ডা এইটো আমাৰ লগত ওলাইছে কুকুৰটো আছে এইফালে তুলা ওলা হৈছে আৰু ইমান ডাঠ কুঁৱলী বা ইমান দূৰ পালেহি হেৰিয়ৰ ভীষ্ম 4টা বজাতে জ্বলালো আহিলা দূৰৰ মানুহ আহিলে সোনকালে গা ধুলা নাই গা ধুলা নাই সঁচাকৈ নে কোন আৰু ইমান ডাঠ কুঁৱলী আৰু এতিয়া এইফালে ভণ্টি আহিলে মা ৰৈ আছে আৰু এইটো আৰু এইফালে এতিয়া মেজি জ্বলাব হ'বই আৰু সকলোখিনি কম এইফালে চাই থাকক আপোনালোকে
লৈছোঁ বৰ্তমান ঘৰ চৰবোৰ সাৰোগৈ চফা তফা কৰোঁগৈ আৰু ভাতটো যিহেতু ইয়াতে খোৱা হ'ব আৰু সেইকাৰণে এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এইফালে আমাক খুৰী দেই হাই কৈ দিয়ক আৰু খুৰী সকলোকে কৈ দিয়ক হেপী ভোগালী বিহু কৈ দিয়ক ক হেপী ভোগালী বিহু আৰু এই কি কৰিছ কোনো নাই বুলি ভাবিছিলোঁ আছেচোন কি কৰিছ ইয়াত অঁ ধুতি খুলিব আহিলি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম আৰু কি পালে কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকেও কেনেকৈ খাইছে তাকো জনাব ভাল লাগিব আৰু আজিলৈ আহিলোঁ বাই বাই